মহামায়া স্নানঘাটত আক্ৰাছুৰ ধুবুৰী পূব জিলাৰ ৯খন আঞ্চলিক সমিতিৰ উপস্থিতিত প্ৰভাত বৰ্মনৰ সভাপতিত্বত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। আক্ৰাছুৰ ধুবুৰী পূব জিলাৰ সাধাৰণ সম্পাদক কৰ্ণ ৰায় আৰু প্ৰচাৰক সম্পাদক সত্যজিৎ সৰকাৰে অসাংবিধানিক কাৰ্যকলাপৰ লগত জড়িত থকাৰ বাবে কাৰ্যনিৰ্বাহক সভাৰ প্ৰস্তাৱ মৰ্মে অব্যাহতি দিয়া হয়। উক্ত সভাত প্ৰস্তাৱ মৰ্মে ধুবুৰী পূব জিলাৰ ৯খন আঞ্চলিক সমিতিৰ উপস্থিতিত আৰু জিলা কাৰ্যনিৰ্বাহক সভাৰ সন্মতি মৰ্মে পল্লৱ দিগন্ত চৌধুৰীক জিলাৰ ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হয়। লগতে অতি সোনকালে আক্ৰাছু জিলাৰ অধিৱেশন দিন বাৰ জনোৱা হ'ব বুলি কৰ্মকৰ্তাসকলক জানিবলৈ দিয়ে। উল্লেখ্য যে আজিৰ কাৰ্যনিৰ্বাহকৰ প্ৰস্তাৱ মৰ্মে সংবাদমেল অনুষ্ঠিত কৰি কি কয় চাওঁ আহক আমাৰ বিশেষ প্ৰতিবেদন। বিলাসীপাৰাৰ পৰা ফৰিছুদ্দিন আহমেদৰ প্ৰতিবেদন, নিউজ ডেস্ক, এনি ফ'ৰ্থ পিলাৰ। সাংবাদিক বন্ধুসকল, আজি পূব ধুবুৰী জিলাৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত উপস্থিত থাকে ৯খন আঞ্চলিকৰ সভাপতি সম্পাদকৰ লগতে জিলাৰ সমূহ বিষয়ববীয়াসকল উপস্থিত থাকে আৰু উক্ত কাৰ্যনিৰ্বাহক সভাত কিছুমান প্ৰস্তাৱ লোৱা হয়। প্ৰথম প্ৰস্তাৱ হিচাপে ধুবুৰী পূব জিলাৰ সাধাৰণ সম্পাদক কৰ্ণ ৰায়ৰ লগতে পূব ধুবুৰী জিলাৰ প্ৰচাৰ সম্পাদক সত্যজিৎ সৰকাৰক সংগঠনৰ অসাংবিধানিক কাম কাজৰ লগত জড়িত থকাৰ বাবে দুয়োজনকে অব্যাহতি দিয়া হয় আৰু উক্ত সভাতে সভাৰ সৰ্বসন্মতিক্ৰমে পল্লৱ দিগন্ত চৌধুৰীক জিলাৰ ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়। আৰু তৃতীয় প্ৰস্তাৱ অতি গুৰুত্বপূৰ্ণ যে আমাৰ পূব ধুবুৰী জিলাৰ অতি সোনকালে জিলাৰ অধিৱেশনৰ দিন ঘোষণা কৰা হ'ব। এইখিনিয়ে।